শ্ৰদ্ধাৰ ৰাইজ, অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ 26,000 নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। নিঃসন্দেহে ই এটা ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া। প্ৰত্যাহ্বানো আছিল, প্ৰত্যাহ্বানো থাকিব। বহু সময়ত আমাৰ কিছুমান মানুহে আমাৰ মাজত কনফিউজন কৰোৱাই দিয়ে। কেইদিনমান আগতে কনফিউজন কৰালে যে 9 লাখ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ হৈছে, 12 লাখ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ হৈছে, 14 লাখ কেণ্ডিডেট কেনেকৈ আহিল? তাৰমানে সেইবোৰ অসমৰ বাহিৰৰ পৰা আহি গ'ল। এই ধৰণৰ কথা কৈ মানুহৰ মনটো বিকৃতি কৰি দিলে। এতিয়া মই প্ৰশ্ন সুধিম যে যদি অসমত 12 লাখ নিবনুৱা আছে, এজন নিবনুৱাইটো তৃতীয় গ্ৰেডতো এপ্লাই কৰিব, চতুৰ্থ গ্ৰেডতো এপ্লাই কৰিব। তেওঁ যদি গাড়ী চলাব জানে, তেওঁতো ড্ৰাইভাৰৰ বাবেও এপ্লাই কৰিব। অৰ্থাৎ 9 লাখ ল'ৰা ছোৱালীয়ে এই চাকৰিৰ বাবে আবেদন কৰিছে, কিন্তু তিনিওটা ক্ষেত্ৰতে আবেদন কৰিছে। আৰু সেই ক্ষেত্ৰবিলাকৰ মাজত তিনিটা তাৰ ভিতৰতো ভাগ আছে। কোনোবা হায়াৰ ছেকেণ্ডেৰী পাছ, কোনোবা ডিগ্ৰী পাছ, কোনোবা হায়াৰ ছেকেণ্ডেৰী চাইন্স, তেনেকে তিনিটা পৰীক্ষা আছে। 6টা পৰীক্ষা অনুষ্ঠিত হৈছে। যদি 6টা পৰীক্ষাত আমি যদি সকলোৱে বহো, তেতিয়াহ'লে 9 লাখ কেণ্ডিডেটে গৈ 9 × 6, তাততো কেণ্ডিডেটৰ বহিৰ সংখ্যাটো গৈ পেলাই 54 লাখ হ'বগৈ। তাৰমানে কোনোবাই ক'ব নেকি অসমৰ বাহিৰৰ পৰা ইয়াৰ কাৰণে মানুহ আহি গ'ল বুলি? এই কথাবিলাক তেওঁলোকে আমাক নুসুধেও, প্ৰশ্নও নকৰে, কিন্তু লগে লগে তেওঁলোকে লিখি দিয়ে একাংশ লোকে। কাৰণ তেওঁলোকে যেনে তেনে প্ৰমাণ কৰিব খোজে যে ক'ৰবাত গণ্ডগোল হৈছে। এই ৰাস্তা দি আমি অসমখনক আগুৱাব নোৱাৰো। আমাৰ 9 লাখ ল'ৰাই পৰীক্ষা দিছে, 12 লাখ এমপ্লয়মেণ্ট এক্সচেঞ্জত আমাৰ ল'ৰা আছে, কিন্তু 9 লাখ ল'ৰাই পৰীক্ষা দিছে। এটা ল'ৰাই তিনিটা ছাবজেক্টত পৰীক্ষা দিলে বহিটো 14 লাখ হ'বগৈ বা তাতকৈও বেছি হ'ব। কিন্তু আমাৰ মানুহক লাগে নহয় ষড়যন্ত্ৰ বাহিৰৰ পৰা আহি গ'ল। এই ৰাস্তাৰে ল'ৰা ছোৱালীক বুজি নাপায়। এনেকুৱা ধৰণৰ নিউজ ওলোৱাৰ পিছত চোকা ল'ৰা ছোৱালীবিলাকে বিৰাট ভয় খায়। মনটোত ৰাতিপুৱা পেপাৰখন পঢ়ি টিভিত নিউজটো শুনাৰ পিছত তেওঁলোক কিমান টেনশ্যন খায় যাৰ পৰীক্ষা ভাল হৈছে। তেওঁলোকে ভাবে ইমান ধুনীয়াকৈ পৰীক্ষাটো লিখি আহিলোঁ, এতিয়াতো 2 লাখ বাহিৰৰ পৰা ল'ৰা ছোৱালী আহি গ'ল, নাগপুৰৰ পৰা আহি গ'ল, বাৰাণসীৰ পৰা আহি গ'ল। লগত আকৌ তাত মিৰ্চ মছলা লগাবৰ কাৰণে নাগপুৰ আৰু বাৰাণসী শব্দ দুটাও লিখি দিয়ে, যাতে অলপ মিৰ্চ মছলা লাগি গ'ল। মানুহে কিমান ভয় খালে। ইয়াত কোনোবা আছে নেকি নাগপুৰৰ চাকৰি লোৱা? আজি আছে নেকি? কাৰোবাৰ এড্ৰেছ নাগপুৰৰ আছে নেকি? নাই নে আছে? কোনোবা আছে নেকি নাগপুৰৰ? আছে নেকি? 2-এটা আছে নেকি? কৰবা আছে? কোনোবা বাৰাণসীৰ পৰা আহিছে নেকি? এতিয়া মইতো সকলোকে অনুৰোধ কৰিম যে এটা আপোনালোকে ইণ্টাৰভিউ লওক যে কোনোবা নাগপুৰৰ পৰা আৰু বাৰাণসীৰ পৰা আহিছে নেকি। কিন্তু মানুহৰ মূৰত এনেকুৱা ধৰণৰ কথা কৈ আমি দুখীয়া মানুহবিলাকৰ মন ব্যতিব্যস্ত কৰি পেলাম। প্ৰথমবাৰৰ বাবে কোনোবা চৰকাৰৰ দিনত 1 লাখ আমি নিযুক্তি দিম, আৰু সেই ৰাস্তা দি আজি আমি খোজকাঢ়ি গৈ আছো। আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো। মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে, মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো। ছাৰ 1 নম্বৰৰ কাৰণে নাপালো, আধা নম্বৰৰ কাৰণে নাপালো। মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা, কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম, আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম। অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো শেষ হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। মই অলপ আগতে কৈছো যে অসমত আমি
আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম আৰু 10,000 চাকৰি এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো যিসকলে টিভি স্ক্ৰীনত চাই আছে চাকৰি পোৱা নাই তেওঁলোকেও পঢ়া শুনা কৰি থাকক দৌৰাদৌৰি কৰি থাকক মন ভাঙি দিব নালাগে আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেন্টত আমি সহায় কৰাৰ কথা কৈছিলো অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম